লেচনটো লংকালে যোৱা লেচনটো পঢ়াইছিলে তাৰ মই এটা কথা বুজি পোৱা নাই আৰু সেইটো কাৰণে মই গোটেই নিশাটো টোপনিয়ে নাই আহিলে এতিয়া ছাৰক সুধি ল'ব লাগিব ভালদৰে সুধি ল'বি আকৌ টিউশ্যন ছাৰক ঐ আহিলে ন আহিলো দিয়া বাচ্চাহঁত আহিলা ন তোমালোক? আহিলো ছাৰ আহিলো খুৰা হয় ছাৰ আহিলো ছাৰ ঠিক আছে তেন্তে লেচনটো আগবঢ়াওঁ। বাচ্চাহঁত ৰামচন্দ্ৰই যেতিয়া সাগৰৰ ওপৰত সেতু বনোৱাৰ সিদ্ধান্ত লৈছিল। ছাৰ কথা এটা সুধো কোৱা পেংপং। ছাৰ ৰামচন্দ্ৰই দেখোন সেইটো নবনালেও লংকা যাব পাৰিলে হয় কেনেকৈ? কিয় ছাৰ ৰামচন্দ্ৰৰ লগত দেখোন হনুমান আছিল আৰু আপুনিতো কৈছিল হনুমানে উৰিব পাৰে আৰু হনুমানে দেখোন চবকে উৰাই লৈ যাব পাৰিলে হয় অকল হনুমানেহে উৰিব পাৰিছিল, বাকী সেনাবোৰ কেনেদৰে সাগৰ পাৰ হ'ব সেইটো নবনালে? ছাৰ আমি পঢ়িবলৈ পাইছিলোঁ দেখোন হনুমানে সূৰ্যক খাই পেলোৱাৰ সময়ত মুখখন সূৰ্যতকৈ ডাঙৰ কৰিছিল হনুমানে তেনেদৰে নিজৰ গাটো ডাঙৰ কৰিও দেখোন বান্দৰ সেনাবোৰ লৈ যাব পাৰিলে হয় এইবোৰ চব ভগৱানৰ মায়া। বাচ্চাহঁত কৃষ্ণ কৃষ্ণ কিহত যে পৰিলোঁ আৰু দেই আজি। ছাৰ হয় নাই কওকচোন ৰামে দেখোন সেইটো নবনালেও যাব পাৰিলে হয় এনে তেতিয়া ৰামচন্দ্ৰই সেইবোৰকো কষ্ট দিলে এতিয়া আমাকো কষ্ট দিছে এনে এতিয়া আমি কিতাপ মেলি সেইটো কথা পঢ়ি পিনে মনত থ'ব লাগে ঠিক আছে হ'ব তই বহ। ছাৰ মোৰো এটা প্ৰশ্ন আছিলে কি খাপলাং কোৱা। ছাৰ আমি যে পঢ়িব পাইছিলোঁ বান্দৰ সেনাই শিলৰ ওপৰত ৰাম লিখাৰ লগে লগে সাগৰৰ ওপৰত শিলবোৰ উপঙি পিনে কি কয় আপোনাৰ সেইটো মানে দলং হৈ গৈছিলে হয় তুমি ঠিকেই কৈছা, তাৰমানে তুমি পঢ়িছা ন, ভাল লোৱা। কিন্তু ছাৰ সেই বান্দৰবোৰকনো লিখা পঢ়া কোনে শিকালেনো আমাৰ দেখোন এতিয়া বান্দৰবোৰে লিখিব নাজানে পঢ়িব নাজানে আমি মাতিলে আহা বুলি ক'লে দেখোন খেদা মাৰিহে আহে কেলে ছাৰ অই মূৰ্খহঁত, বাকীবোৰ পঢ়িবলৈ হ'লে নাজানো এনেকুৱা উল্টা ফুল্টা প্ৰশ্ন সুধিব তহঁতি সদায় জান, এতিয়া কাণত ধৰিবি যা। গৈছোঁ ছাৰ গৈছোঁ ইমান দিনেতো মূৰ্খ হৈ পঢ়িয়ে আছিলে এতিয়া মূৰ্খ হৈ কাণতে ধৰোঁগৈ আৰু